সপিন্দনৰ যিটো তেওঁলে এভাগ আগবঢ়াব লাগে এসাঁজ ভাত সেইটো মই খুব হেঁপাহেৰে আচলতে সদায় প্ৰতি মাহে এনেকৈ ৰান্ধি দিওঁ আৰু এই ৰান্ধি থকা সময়খিনি আচলতে খুব ভাল লাগে মোৰ এনেকুৱা লাগে তেওঁ আহি পেলাই সঁচাকৈ খাব কিন্তু মানে যি নহওক মই তেওঁ ভাল পোৱা বস্তুখিনি ৰান্ধি পেলাই মই দিবলৈ চেষ্টা কৰোঁ থাকক অসমলৈ যিখিনি কাম আধৰুৱা হৈ থাকি গ'ল কৰিবলৈ সেইখিনি যাতে তেওঁ সদায় কৰিয়ে যাব পাৰে তেওঁ যাকে বিশ্বাসী বুলি ভাবে যাকে যোগ্যজন বুলি ভাবে সকলোকে সেইটো মনোভাৱ দিয়ক সেইখিনি তেওঁ চেতনা জ্ঞান দিয়ক তেওঁৰ সেইখিনি চেতনা জ্ঞান লৈ পেলাই আমি সকলোৱে সেই কামখিনি সকলোৱে মিলি আপোনালোক সকলোৱে মিলি গোটেই অসমবাসীৰ সহায় সহযোগিতাত সকলোখিনি কাম আমি কৰি যাম আৰু তেওঁৰ আদৰ্শ কামখিনি আমি কৰি যাম বুলি সদায় সংকল্পবদ্ধ আৰু প্ৰাৰ্থনা কৰিছোঁ তেওঁ সুখী হৈ থাকক আগৰ প্ৰতি যদি ন্যায় নহয় তেতিয়াহ'লে আমি অসমখনত আৰু ন্যায়ৰ কথা ভবাটোৱেই আৰু মানে একো বাকী নাথাকিবগৈ আচলতে একো আশা নাথাকিব